अपनी कुर्सी की पेटी बांध लो, मौसम बिगड़ने वाला है। Hey guys, নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোক গাইছ আপোনালোক সকলো ভালে আছে তো মোৰ নাম চাইল চৌধুৰী আপোনালোকে চাইছে লোকেল ব্লগাৰ তো গাইছ আজি ভিডিঅ'টোৰ নাম আমি মানে চিনেমা হলত যাওঁ মানে পাঠান চাবলৈ যাই আছোঁ তো পাঠানৰ আপোনালোকেতো ক্ৰেজ জানে কিমান ট্ৰেণ্ডত চলি আছে তো সেয়ে আজি আমি পাঠান চাব যাই আছোঁ শ্বাহৰুখ খানৰ ফিল্ম তো শ্বাহৰুখ খানৰ মই বহুত ডাঙৰ ফ্ৰেণ্ড সৰুৰে বৰাই শ্বাহৰুখ খানৰ ফিল্ম চাই বহুত ভাল পাওঁ তো এতিয়া যাওঁ আক্ৰমক লগ ধৰোঁ আৰু আমি একেলগে যাওঁ তো ভিডিঅ'টো চাই থাকক এতিয়া আমি যাব ওলাইছোঁ আক্ৰমৰ হলত তো আক্ৰম ক'ত যাম পাঠান চাবলৈ আমি আমি এতিয়া পাঠান চাব যাম তো মই ফাৰ্ষ্ট টাইম যাই আছোঁ চিনেমা হলত তো আক্ৰম কেতিয়াবা যাই গৈছোঁ মই গৈছোঁ মই বন্ধুত্ব চাব গৈছিলোঁ বন্ধুত্ব আমাৰ শ্বৰ্ট ফিল্মখন নেকি অ' বা ফোনত লগাইছিল ইয়াত তাৰমানে এক্সপিৰিয়েঞ্চ আছে আগৰ পৰা তো মোৰ ফাৰ্ষ্ট টাইম এয়া তো এয়া আপোনালোকে চাই থাকক এতিয়া আমি বুলি যাই আছোঁ আগত যাই কেনে মানে টেম্পুত উঠি চিধা জালুকবাৰী যাই জালুকবাৰীৰ পৰা বাছত উঠিম আৰু মালিগাঁও তাৰ পিছত যাম তো চাই থাকক তো এতিয়া আমি টেম্পুৰে যাই আছোঁ জালুকবাৰী আৰু অলপমান আছে যাব আৰু অলপমান গ'লে যাই পাম আৰু ইয়াতে আপোনালোকে চাব পাৰে মহাদেৱ যজ্ঞ হৈ আছে আমাৰ কলিলাপুৰৰ ওচৰতে আৰু তো এতিয়া আমি জালুকবাৰী পালোঁ আৰু জালুকবাৰীত এতিয়া বাছত উঠি আমি চিধা যাম মালিগাঁও আহি পালোঁ আমি প্ৰাগজ্যোতি চিনেমা হলত বাছত নিলোঁ তো টিকেট কাটিবৰ কাৰণে তো মানুহ চাব পাৰে বহুত মানুহ আছে টিকেট পাওঁ নাপাওঁ সেইটোৱে ভয় লাগি আছে তো আৰাম হয় টিকেট পালে ভাল আছিল না কিন্তু অঁ তো টিকেটটো কাটি আহোঁ না কি আমি তো ফাইনেলি গাইজ টিকেট পাই গ'লোঁ পাঠানৰ এতিয়া 2টা বজাত শ্ব' আছে আমাৰ তো আমি 2টা বাজিলে আমি যাম তো তাৰে আগতে আমি ঘূৰি অহাটো ভাল নেকি নিশ্চয় ঘূৰি আহোঁ তো ব'লক ঘূৰি আহোঁ তো ক'ত যাওঁ সেইটোৱে ভাবি আছোঁ বাকী আপোনালোকে চাব পাৰে মালিগাঁৱত কি বঢ়িয়া ফ্লাইঅভাৰ বনাই আছে ফ্লাইঅভাৰটো বনোৱা হ'লে মজা লাগিব চাই তো ফ্লাইঅভাৰৰ অ'পেনিঙতো আহিব লাগিব তো সেয়াই আৰু তো G20ৰ কাৰণে আমাৰ গুৱাহাটীখন বঢ়িয়া চাফ চিকুণকৈ ৰাখিছে এনেকৈ আমাৰ যদি গুৱাহাটীখন চাফ চিকুণ হৈ থাকে না বহুত ভাল লাগিব গাইজ আৰু ৰাস্তাবিলাক চাওক না কি চাফা হৈ আছে বহুত ভাল লাগিছে আজি তো আমাৰ শ্ব' ষ্টাৰ্ট হ'ব আৰু অলপ টাইম আছে তো বলক জল্দি যাওঁ আমি পাঠান চাব তো গাইজ ব্লগটো সৰু হ'ল কোনো বেয়া চেয়া নাপাব মই নেক্সট টাইম ট্ৰাই কৰিম ডাঙৰ ব্লগ দিবৰ কাৰণে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বাকী ভিডিঅ'বোৰ চাব পাঠান চাই বহুত মজা লাগিল একেবাৰে ডাইৰেক্ট পেচা বস্তু সেইটোৱেতো মজা লাগিছে চাই কাৰণে তো শ্বাহৰুখ খানৰ ফিল্ম চাই বহুত মজা লাগিছে লগতে সলমান খানো আছে বহুত মজা লাগিছে তো সেয়ে আপোনালোকে চাব আহিব যদি চোৱা নাই আৰু ভিডিঅ'টো ভাল লাগিছে এতিয়া মোৰ ভিডিঅ'টো মানে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বেলেগ ব্লগত লগ ধৰিম বাই বাই টেক কেয়াৰ